নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অনামিকা দত্তৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ। ভিডিঅ'টো আজি কোনো ধৰণৰ ফুৰিবলৈ যোৱা বা বিয়াৰ মানে ভিডিঅ' নহয়। আজি ভিডিঅ'টোত আপোনালোকক দেখাম অতি সহজ পদ্ধতিৰে কেনেকৈ চাদৰত দহি বটা হয়। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন চাদৰত এতিয়া দহি বাটিম। সূতাখিনি আমি এতিয়া প্ৰথমে এখন ফণিয়াই ল'ম, কিয়নো সূতাখিনি জত লাগি থাকিব পাৰে। সেইবাবে আমি এনেকৈ ফণিয়াই ল'ম যাতে গাঁঠি দিওঁতে জত লাগি নাযায়। কাপোৰযোৰত ক'লা ফুল থকাৰ বাবে মই ক'লা ঊল সূতা ল'ম। মানে দহি বটা সূতা আনি থোৱা নাই বাবে ঊল সূতাই ল'ম মই। এনেকৈ মানে সূতাখিনি ভাঙি লোৱাৰ পাছত এতিয়া হৈ গ'ল। সূতাখিনি এনেকৈ দুভাগ কৰি লৈছোঁ, তাত আকৌ দুভাগৰে দুডাল কৰি লৈছোঁ। এনেকৈ ভাগ কৰি সেইখিনি পকাই বান্ধি দিম। ঢিলাকৈ বান্ধিম, নহ'লে চাদৰখনৰ আগটো কোচ খাই যাব বেছি টানকৈ দিলে, আৰু পিছত সূতা লগাবলৈও দিগদাৰ হ'ব। সেইবাবে এনেকৈ ঢিলাকৈ দিম। তাৰপাছত এইখিনি গোটেইখিনি এনেকৈ ভাগকৈ গাঁঠি দি ল'ম গোটেই চাদৰখনত। তাৰপাছত সূতা লগাম। আৰু চাদৰ আগটোত গধুৰ কিবা এটা দি ল'ব লাগিব, নহ'লে চাদৰখন এনেকৈ টানি থাকোঁতে গুচি আহিব আৰু গাঁঠি দিবলৈ অলপ দিগদাৰ হ'ব। এইটোৱে সকলোতকৈ সহজ পদ্ধতি। এনেকৈ কৰিলে মানে চবেই পাৰিব, এনেকৈ দহি বাটিবলৈ সহজ। দহি বটাৰ চবতকৈ মানে সহজ পদ্ধতিটো এইটো, যিটো মানে চবেই পাৰে আৰু এইটো দহি বাটিব। আৰু যিসকলে নোৱাৰে মানে এই ভিডিঅ'টো চালেই তেওঁলোকে সোনকালে আৰু ভালকৈ দহি বাটিবলৈ পাৰিব। চাব, চেষ্টা কৰিব, পাৰি যাব। ময়ো প্ৰথমতে নোৱাৰিছিলোঁ, কিন্তু এবাৰ চেষ্টা কৰিলতে পাৰি গ'লোঁ। আগতে এখনত কৰিছিলোঁ, এখন মোৰ 3 নম্বৰ চাদৰ দহি বটা। গোটেই চাদৰখনতে এনেদৰে গাঁঠি দি ল'লে তাৰপাছত আমি সূতা লগাব পাৰিম। আৰু মই এতিয়া অকল এটা চাইডেহে দহি বাটি আপোনালোকক দেখাম, মানে আমনিও লাগে এটা কাম কৰি থাকি। সেইবাবে মই অকলে এটা চাইড আপোনালোকক দহি বাটি দেখাম। মানে এইটো দহি বাটে আৰু বেলেগ ডিজাইনৰ ষ্টাইলত দিব পৰা দহি আছে, সেই দেখাম আপোনালোকক পাছত। আৰু এইটো কেনেকুৱা হৈছে আপোনালোকে জনাব। এয়া গোটেইখন এনেদৰে গাঁঠি দি ল'লোঁ, তাৰপিছত সূতা লগোৱা আৰম্ভ কৰিম। এনেদৰে আমি দুভাগ কৰি দিছিলোঁ, য'ত দুভাগ হোৱাৰ মাজত এনেকৈ সূতাডাল ভৰাই দিম। আৰু মই ক'লা দিছোঁ কাৰণ মোৰ চাদৰখনত ক'লা আৰু হালধীয়া ফুল থকাৰ বাবে ক'লা দিছোঁ। তাৰ এনেকৈ মাজত সূতাটো ভৰাই সমান কৰি ল'ব। আৰু কিমানটো দীঘল আপোনালোকে ৰাখিব বিচাৰে সিমানটো দিব। মই বেছি দীঘলকৈও নাৰাখোঁ। আৰু বেজিটো লৈ এনেদৰে গাঁঠি দুটা দি দিব, অলপ টাইটকৈ দিব, পাছত খোল খাই যাব নোৱাৰাকৈ। আৰু দুপাক দি দিব, দুপাকমান দি দিব। মই এনেদৰে দুপাক দি দিছোঁ।
কেনেকুৱা হৈছে জনাব। এইটো চিম্পল আৰু ইজি হয়, সেইবাবে দেখালোঁ। আৰু ইমান মানে ষ্টাইল দিও ভাল নালাগে, কিছুমান চাদৰ মেখেলাত যিমান চিম্পুলেই ভাল লাগে মোৰ, সেইকাৰণে মই চিম্পুলটো দেখাইছোঁ। এয়া হৈ গ'ল, আপোনালোকে চাওক কেনেকুৱা লাগিছে। চিম্পুল হয়, তেওঁ মোৰ ভালেই লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বাই।